ভাস্কৰ কনষ্ট্ৰাকশ্যন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই 6-8 বিমৰ কাৰণে জোখ লৈ আছোঁ। এয়া 6 ইঞ্চি, এয়া 4 ইঞ্চি, ইয়াত হ'ব আপোনালোকৰ 22 ইঞ্চি। চাই লওক, তেতিয়া আপোনালোকে ৰিংটো ভালকৈ তৈয়াৰ কৰিব পাৰিব। চাই লওক মই কেনেদৰে তৈয়াৰ কৰি আছোঁ, আপোনালোকে চাই লওক। 6 ইঞ্চি আৰু 4 ইঞ্চি ৰিং বনোৱাৰ কাৰণটো হ'ল দুয়োফালে 1 ইঞ্চিকৈ কাভাৰিং থকাটো বাধ্যতামূলক। সেইকাৰণে 6-4 ইঞ্চি ৰিং বনোৱা হৈছে। ৰিংটোৰ যিটো জইন হয় সেইটো 135 ডিগ্ৰী সদায় হ'ব লাগে। আপোনালোকে মই ওপৰত দেখা ফটোখনলৈ মন কৰক। সেই ফটোখনত দেখা পাব কেনেদৰে আপোনালোকে ৰং আৰু ৰাইট দেখুওৱা আছে। 90 ডিগ্ৰী যদি ৰিং বনোৱা হয় আপোনালোকে, তেতিয়া পোষ্টত যদি দিয়ে আপোনালোকে অসুবিধা হ'ব পাৰে। বিম আৰু সেইকাৰণে পোষ্টত 135 ডিগ্ৰী দিয়াটো বাধ্যতামূলক। আপোনাৰ ঘৰত যদি RCC বিল্ডিং বনাইছে তেতিয়াহ'লে বিল্ডিঙৰ পোষ্টত 135 ডিগ্ৰী ৰিং দিবলৈ দিব, নহ'বা আপোনাৰ 90 ডিগ্ৰী দিলে ওপৰত যেতিয়া ছাদৰ লোড পৰিব তেতিয়া আপোনাৰ ঘৰটো ক্ৰেক হোৱাৰ চান্স থাকিব পাৰে। আপোনালোকে ভালকৈ চাই লওক। যদি কিবা অসুবিধা পায় তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব, মই আপোনালোকক উত্তৰ নিশ্চয় দিম। আপোনাৰ সপোনৰ ঘৰখন বনাওঁতে মিস্ত্ৰীয়ে কেনেকৈ ৰিং প্ৰস্তুত কৰিছে সেইটো নিশ্চয় চাব। চাওক মই কেনেদৰে ৰিংবিলাক ভৰাই আছোঁ। চাই লওক, মোৰ প্ৰত্যেকটো ৰিং, এটা ৰিং ইফালে জইন পৰিলে এটা ৰিং সিফালে জইন পৰে। কেনেকৈ চাই লওক মই কেনেদৰে কৰি আছোঁ। চাই লওক, ভালদৰে মনোযোগ দি চাব। এটা ৰিঙৰ যদি জইন ইফালে পৰে আৰু এটা সিফালে পৰে। চাওক, প্ৰায় মোৰ ৰিংখিনি প্ৰায় সম্পূৰ্ণ হৈছে। মই এতিয়া বৰ্তমান বান্ধিমগৈ। এতিয়া মই বিমৰ ৰিং বান্ধিবলৈ আৰম্ভ কৰিছোঁ। চাওক আপোনালোকে কেনেদৰে মই বান্ধিছোঁ। চাওক, মোৰ হাতৰ পাককেইটালৈ আপোনালোকে মনোযোগ দিয়ক। কেনেকৈ পাক লৈ পেলাই বান্ধিছোঁ। মাজত ক্ৰছ হৈ গৈছে। চাওক কেনেকৈ বান্ধিছোঁ মই। মোৰ হাতৰ পাকটোলৈ মনোযোগ দিয়ক। কেনেদৰে মই পাকটো লৈছোঁ আৰু কেনেকৈ বান্ধিছোঁ। মাজত ক্ৰছ দি পেলাই বান্ধিলে
তাঁৰডাল কেনেকৈ লৈছোঁ আৰু কেনেকৈ আঙুলি পাক দি সোমাইছোঁ আপোনালোকে ভালকৈ চাওক। বছ ভেৰি চিম্পল। দুডাল চিনটোত লাই দিব হা, এইটো বান্ধিবলে। চাওক মই বান্ধি আছোঁ। ইয়াত আমি ৰড ব্যৱহাৰ কৰিছোঁ 10 mm, 4ডাল ৰড ব্যৱহাৰ কৰিছোঁ। চাই লওক কেনেদৰে কাম কৰিছোঁ। লেন্থটো অলপ বেছি কাৰণে এইখিনি এটা ছাপোৰ্ট পোষ্ট ব্যৱহাৰ কৰিছোঁ। চাই লওক কেনেকৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।